এখন ধুনীয়া গাঁও আছিল। নাম ৰংপুৰ। গাঁওখন দেখিবলৈ বৰ ধুনীয়া। সেই গাঁওখনত মাধৱ নামৰ এজন বোৱাল আছিল। সি চাইকেল চলাই ঘৰে ঘৰে গাখীৰ দিছিল। গাঁৱৰ সকলোৱে মাধৱক বৰ ভাল পাইছিল, কাৰণ সি বৰ কম দামত গাখীৰ দিছিল। কিন্তু কোনেও জনা নাছিল যে মাধৱ আচলতে বৰ লোভীয়া আৰু ধূৰ্ত আছিল। সি বেছি পইচা ঘটিবলৈ গাখীৰত প্ৰচুৰ পানী মিলাই দিছিল। এদিন তাৰ ঘৈণীয়েক মিনতীয়ে তাক এই কাম কৰি থকা দেখিলে। মিনতীয়ে তাক ক'লে, হেৰি, আপুনি এইবোৰ কি কৰিছে? মানুহক ঠগিলে পাপ নালাগিবনে? মনে মনে থাক, বেছি কথা নকবি, পইচা ঘটিব নালাগে নেকি? মাধৱে তেনেদৰে ধমক দি তাইক চুপ কৰি থলে। এদিন ৰাস্তাত মাধৱৰ চাইকেলৰ চকা পামচাৰ হ'ল। তাতেই সি এজন অচিনাকি মানুহক লগ পালে। মানুহজনে তাক এটা পাউডাৰৰ পেকেট দি ক'লে, এইটো গাখীৰত মিলাবা, মানুহে তোমাৰ গাখীৰ সদায় বিচাৰিব। মাধৱৰ লোভ বাঢ়ি গ'ল। সি ভাবিলে, এতিয়া মই আৰু ধনী হৈ যাম। পিছদিনা ৰাতিপুৱাই সি গাখীৰত সেই পাউডাৰটো মিলাই দিলে। আচৰিত কথা, গাঁৱৰ মানুহে সেই গাখীৰ খাই বৰ সোৱাদ পালে আৰু বেছিকৈ বিচাৰিব ধৰিলে। মাধৱৰ ব্যৱসায় জমি উঠিল আৰু সি দিনক দিনে দুগুণ চাৰিগুণ পইচা ঘটিবলৈ ধৰিলে। কিন্তু হঠাৎ এদিন চহৰৰ পৰা এজন পুলিচ ইন্সপেক্টৰ গাঁৱলৈ ফুৰিবলৈ আহিল। মাধৱে ভয় খাই গ'ল। পুলিচে গম পালাতো তাৰ ৰক্ষাই নাই। ভয়তে মাধৱে কেইদিনমান গাখীৰত একো নিমিলালে, আনকি ঘৰৰ পৰাও নোলালে। এসপ্তাহৰ পিছত ইন্সপেক্টৰজন জোৱাৰ অভিনয় কৰি ষ্টেচনলৈ গ'ল। বাহ, আপদ গ'ল, আজি আকৌ আগৰ দৰে গাখীৰ বেচিম। ইফালে মিনতীয়ে ভাবিলে, এপেকেটত যদি ইমান সোৱাদ হয়, 5টা পেকেট দিলে মানুহ পাগল হৈ যাব। তাই নিজৰ বুদ্ধি খটুৱাই গোটেইকেইটা পেকেট গাখীৰত ডালি দিলে। মাধৱে একো নজনাকৈ সেই কড়া গাখীৰ লৈ ওলাই গ'ল। ৰাস্তাত হঠাৎ ইন্সপেক্টৰ বৰুৱা আকৌ আহি ওলাল। মাধৱৰ বুকু কঁপি গ'ল। হেৰি মাধৱ, যোৱাৰ আগতে এবাৰ তোমাৰ বিখ্যাত গাখীৰ খাই যাওঁ ৰবা। এচিপ মাৰিয়ে ইন্সপেক্টৰৰ চকু কপালত উঠিল। ইমান দৰৱ? এইটো গাখীৰ নেবি? তই মানুহক গাখীৰৰ নামত বিষ খুৱাইছ। বল থানালৈ এতিয়াই, তোক আজি ভাল শিক্ষা দিম মই। মাধৱৰ কান্দন ওলাই গ'ল। কিন্তু তেতিয়া আৰু লাভ নাছিল। সেয়েহে কোৱা হয়, অতি লোভেই পাপ আৰু পাপেই মৃত্যু।